এতিয়া নবহতি আহিলে যে নাই দেখা নাম দেখাই দিছো নবক এফালে সিহঁতি লগৰ ছোৱালী কিজনী এনেকে বেলুন সজাই থৈ দিছে আৰু এফালে নাচি আছে পুৰা এফালে আমাৰ ৰান্ধনীও আহি পাই গ'লহি দুইজনী ৰান্ধনী লগাই দিলো গুড মৰ্নিং গাইজ এতিয়া 7টা বাজিছে আৰু মই ৰাতিপুৱাই গা পা ধুই আজি হৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি জানুৱাৰী 23 জানুৱাৰী হয় আৰু আজি বেটি বাৰ্থডে আছে সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰি লৈছোঁ আৰু নমস্কাৰ জনাইছোঁ সকলোকে মই ডেইজি গগৈয়ে নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম আৰু এতিয়া বেটাৰো কালিৰ পৰা গাটো ইমান ভাল নহয় বাৰ্থডে তেনেকৈ পতা নাপাতো বাৰু সৰু সৰু ল'ৰা ছোৱালীকেইটাকে মাতি পিনে পায়স অকণমানৰ সৈতে লুচি পুৰি দিম বুলি ভাবিছোঁ আৰু নহ'লে বেটিও আমনি মানে কৈ আছে বাৰ্থডে পাতিব লাগিব বুলি বহুত দিনৰ পৰা আৰু সেইদিনা বেটাক লৈ আমি চেকআপৰ তাৰিখ আছিলে আৰু আমি চেকআপত গৈছিলোঁ কাকো পথাৰলৈ তেতিয়া বেটাকো লৈ যোৱা হৈছিলে ট্ৰেইনতে যোৱা হ'ল ঠাণ্ডাই সোমালে নে কি নে হিয়া মানে ঘূৰি অহাৰ পৰা একদম পূৰা বমি একো খাবই নোৱাৰে মানে চব ওলাই আহে আনকি পানী খালেও পানীৰ সৈতেও ওলাই আহিছে হজম হোৱা নাই চাগে ঠাণ্ডাই সোমালে নেকি ভালকৈ পিন্ধি গৈছিলে বাৰু জোতা মোজা কাপোৰ ডাবুলকৈ চুৱেটাৰ টুৱেটাৰ পিন্ধাই দিছিলোঁ এতিয়া কি বা হ'ল নাজানো আৰু মুঠতে এতিয়া বমি কৰি আছে কালি ডক্টৰৰ ঘৰৰ পৰা বেজী আৰু মেডিচিন লৈ আনিলে বাৰু দেউতাকৰ লগতে পঠাই দিলোঁ এতিয়া অলপ ভাল পাইছে যিহেতু এতিয়া অলপ ভাল পাইছে ভাতো কালি দুটামান ৰাতি খোৱা হ'ল বাৰু খুৱাই দিলোঁ তাৰপিছত এতিয়া ভাবিছোঁ বেটিও কৈ আছে বাৰ্থডে পাতিব লাগিব মই কৈছোঁ এইবাৰে লাষ্ট আৰু বাৰ্থডে পাতি নাথাকোঁ বুলি এইবাৰে বাৰ্থডে পাতিব লাগিব বুলি কৈছে সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু বাৰ্থডে বুলি ইমান বিশেষ আয়োজন একো কৰা হোৱা নাই বাৰু কি হয় পিছত আপোনালোকক দেখাই যাম আৰু সকলোৱে মোৰ বেটিক আশীৰ্বাদ দিব যাতে আগলৈ মানে ভালকৈ পঢ়া শুনাত মন দিবৰ কাৰণে বিশেষকৈ পঢ়া শুনাত একেবাৰে মন নিদিয়ে পঢ়ে যদিও মানে মনোযোগ দি নপঢ়ে সেইকাৰণে ভাবিছোঁ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আগন্তুক দিনত আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব আপোনালোকে সকলোৱে আৰু মৰম দিব বেটিক ঠিক আছে তেনেহ'লে ভিডিঅ'টো চাই যাব আপোনালোকে সকলোৱে নবহতি আহিলে যে নাই দেখা নাম দেখাই দিছো নবৌ কহে নহ'লে যে নেচাব নাই সেইটো কাৰণে আগতীয়াকৈ কৈ পিনে নগাটো চালোঁ এইফালে আমাৰ ৰান্ধনীও আহি পাই গ'লহি দুইজনী ৰান্ধনী লগাই দিলোঁ বোৱাৰীহঁতে বনাই নোখোৱাই বুঢ়ী মানুহে বনোৱা সোৱাদটো বেলেগ সুকীয়া সেইটো কাৰণে বনাব দিছোঁ খৰি আৰু দুদিনমান ভৰাই দিয়ক তেতিয়া জল্দি হৈ যাব এইফালে বৰমাই বনাইছে লুচি পুৰি এইপিনে মায়ে গৰম পানী কৰিছে আৰু হয় নাই মাংস বনাবৰ কাৰণে এইপিনে গৰম পানী কৰিছে আৰু দুইজনীক দুইফালে লগাই দিছোঁ আৰু এইপিনে এজনীয়ে লুচি পুৰি বনাই আছে আৰু এইফালে মায়ে মাংস আৰু সিহঁতি এইফালে পূৰা এইপিনে বননীয়ে পূৰা ৰুটি বেলি আছে এইপিনে ভণ্টিয়ে পূৰা হাঁহি হাঁহি ৰুটি বেলি আছে দেই পাৰিছা নাই আৰু এইফালে ভণ্টিয়ে পিঁয়াজ কাটি আছে মাংসৰ কাৰণে এয়া চবকে দেখাই দিছোঁ আৰু এইফালে সিহঁতি লগৰ ছোৱালীকেইজনী এনেকৈ বেলুন সজাই থৈ দিছে আৰু এইফালে নাচি আছে পূৰা এইটো কোন কেক এতিয়ালৈকে অনাগৈ নাই বেটা দুৱাৰখন খুলি দিয়া কেক আনিব যাম দোকানতে আছে কেক আৰু বেটি বাৰ্থডে ঘৰতে পতা হৈছে এতিয়া মই কেক আনিবলৈ যাম আৰু এইফালে সিহঁতি পূৰা নাচি আছে এইফালে কেক আনিলোঁ এতিয়া কেক কাটিমগৈ বাৰু এইফালে নামটো লিখাটো ইমান ভাল নহ'ল মানে আৰু নজেলো নাছিলে নামটো লিখিবৰ কাৰণে সেইটো কাৰণে এনেকৈ মানে লিখি দিলোঁ আৰু বৈশালী আহি এতিয়া আমাৰ কেক আহি গ'ল ভৰাই দিম দেই এইকেইটা আঁতৰাই দিয়া আকৌ কেক কাটিবহে ভাল লাগিছে নে
দেখাই দিয়া বা ভিডিঅ'টো তুমি কাটিবা নব হে কৰি বাৰ্থডে গাল হেনো বাৰ্থডে গাল এফালে বাৰ্থডে গাল এফালে ফুটপানি এতিয়া কেক কটা পৰ্ব আৰম্ভ হৈছে আৰু 10 বছৰ মমটো নাপালো যেহেতু 9 বছৰ কমপ্লিট হৈ এতিয়া 10 বছৰ সোমাইছে আৰু এতিয়া কেক কাটিব লৈছো আমি দেই চুপ চুপ পাব চুপ ধোৱা Happy birthday to you Happy birthday to you Happy birthday boy Sally Happy birthday to you Happy birthday. Coba kamu mau ada apa dia? Usahalah kamu mau tusen. Coba kamu mau ini kau. Dia mau ini kau dia kok? Mau ini kau dia? Oh, kamu dah besar deh. Coba karu kek, luar sini kamu yang di mana? Lesu. Kami ya. তাৰপিছত আকৌ ৰুটি দিয়া হ'ব এতিয়া এইফালে দেখাই দিয়া সখীকো দেখাই দিয়া এইখিনি আনিছে বহুত লাজ কৰে সিহঁতি এটাই খা দুটা নহয় মাংস দি আছে লমু খাবলৈ বহাই দিছো আৰু এইফালে ৰুটি আৰু মাংস দি আছে এইফালে মই পানী দি আছো এইপিনে ল'ৰাখিনিক চবকে বহাই দিছো আৰু খাবলৈ নহ'লে উৎপাত কৰি আছে পুৰা গাঁও কি লাগে কবি দেই পানী লাগে এইফালে ভিতৰটো খাবলৈ দি দিছোঁ এইফালে নিৰামিষ ভোজি হয় সেইটো কাৰণে সুন্দা খাইছে বেছি এজনী আচাৰ লগত বেয়া পাইছে নি কাইলৈ আকৌ খাই দিবাহি দেই থৈ দিম বাৰু তোমালৈ এইফালে খাই লোৱা ইমান কষ্ট কৰি থৈ দিবা বেলি দিলা অকলে বেছিকৈ ভিতৰত খাইছে যে সেইটো কাৰণে দেখাই দিছোঁ আকৌ কষ্ট বেছি কৰিলো ভিজালো পকালো খোৱালো এতিয়া তাৰপিছত লাষ্টত খাইছো ৰান্ধনি বুঢ়ী এইপিনে খাই এইপিনে পুতেকক বেছিকৈ দিলোঁ ভিতৰত ভৰাই লৈছে সি মানে খক শেষে হ'ল নেকি আৰু লাগিলে ক'ব খালি চ'ত নাই দেই আমি আকৌ ব্ৰইলাৰ আনিম নহয় দোকানত আছে আকৌ সিজাই খাব